আগৰ ভিডিঅ'ত আমি পাইছিলোঁ তেওঁৰ বাস্তৱিক ছবি আমি কিয় নেদেখোঁ। পিছৰ শ্লোকত কি কৈছে শুনো আহক। নাহম প্ৰকাশঃ সৰ্বস্য যোগমায়া সমাবৃতঃ মূঢ়োऽয়ং নাভিজানাতি লোকো মামজমব্যয়ম। অৰ্থাৎ ইয়াত শ্ৰীকৃষ্ণই কৈছে মায়া এখন পৰ্দাৰ দৰে য'ত পৰমাত্মা লুকাই থাকে। যিসকলে যোগৰ কৰ্ম বা সাধনা কৰি থাকে আৰু যেতিয়াই শেষ পৰ্যায় পায় সেই আঁৰ হৈ থকা পৰমাত্মা বিদিত হয়। শ্ৰীকৃষ্ণই অৰ্জুনক কৈছে ময়ো যোগৰ মায়াৰ দ্বাৰা আঁৰ হৈ আছোঁ। কেৱল যোগৰ পৰিপক্ক অৱস্থাত থকা জনেহে মোক দেখিবলৈ সামৰ্থ্য হয়। মই সকলোকে দৃষ্টি নিদিওঁ কাৰণ অজ্ঞানী মনুষ্যই মোৰ এই অব্যক্ত স্বৰূপৰ বিষয়ে অজ্ঞাত। অৰ্জুনেও শ্ৰীকৃষ্ণক নিজৰ দৰে মনুষ্য বুলি ভাবিছিল। যেতিয়াই তেওঁ দৃষ্টি দিলে তেতিয়া অৰ্জুনৰ মোহ ভংগ হ'ল আৰু প্ৰাৰ্থনা কৰিবলৈ ল'লে। শ্ৰীকৃষ্ণৰ অব্যক্ত ৰূপ আমি চিনি নাপাওঁ, সেইকাৰণে অন্ধ হৈ থাকোঁ।